স্কুটি দিম বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেন্ট হ'ব গতিকে স্কুটি দিম লৰাকো দিব লাগিব খালি বুলেট নিদিয়ে বুলেট নিদিও স্কুটি দিম আনন্দৰাম বৰুৱা বঁটা আমি ষ্টাৰ পোৱা ল'ৰাসকলক দিওঁ আৰু হাই সেকেন্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক আমি স্কুটি আদি দিওঁ এইকেইটা দিন বানপানীৰ পৰিৱেশটো বাদ হ'লেই আমি 4-5 তাৰিখে এখন মিটিং কৰি কি ধৰণে কেনেকৈ কৰোঁ কাৰণ যিহেতু ভৱিষ্যতে আৰু মেট্ৰিক সেই ধৰণে গুৰুত্বপূৰ্ণ হৈ নাথাকিব গতিকে এইবাৰ শেষবাৰৰ কাৰণে দিম বা নিদিম বা কি কৰিম গোটেই কথাখিনি আমি 5 বা 6 তাৰিখে সিদ্ধান্ত ল'ম কিন্তু যি নহওক ছাত্ৰ ছাত্ৰীখিনিক আমি ডেফিনেটলি পুৰস্কৃত কৰিম সেইটো আমি আলোচনা কৰিম মই এতিয়ালৈকে বহুত বেছি ৰিজাল্টটো থমাব পৰা নাই কাৰণ বানপানী কামতে ব্যস্ত হৈ আছে স্কুটি দিম বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেন্ট হ'ব গতিকে স্কুটি দিম লৰাকো দিব লাগিব খালি বুলেট নিদিয়ে বুলেট নিদিও স্কুটি দিম কলা শাখাত বহুত ষ্টুডেণ্ট বাঢ়ি গৈছে সেইকাৰণে সমানুপাতিক হৈ থাকিলে ভাল ল'ৰা ছোৱালীয়ে বাণিজ্য আৰু বিজ্ঞান শাখাত পঢ়াটো ডেফিনেটলি প্ৰয়োজনীয় কিন্তু আৰ্টছতো আছে কিন্তু সকলোৱে যদি আৰ্টছ পঢ়ে তেতিয়াহ'লে ছায়েন্স আৰু কমাৰ্চৰ পোষ্টবিলাক খালী হৈ থাকিব আমি বিজ্ঞান শাখাটো যোৱা কেইবছৰ বহুত বঢ়াইছোঁ প্ৰায় 50খন স্কুলত কলেজত আমি নতুনকৈ আনিছোঁ স্কুটি দিম বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেন্ট হ'ব গতিকে স্কুটি দিম লৰাকো দিব লাগিব খালি বুলেট নিদিয়ে বুলেট নিদিও স্কুটি দিম আনন্দৰাম বৰুৱা বঁটা আমি ষ্টাৰ পোৱা ল'ৰাসকলক দিওঁ আৰু হাই সেকেন্ডাৰীটো ফাৰ্ষ্ট ডিভিজন পোৱা ছোৱালীসকলক আমি স্কুটি আদি দিওঁ এইকেইটা দিন বানপানীৰ পৰিৱেশটো বাদ হ'লেই আমি 4-5 তাৰিখে এখন মিটিং কৰি কি ধৰণে কেনেকৈ কৰোঁ কাৰণ যিহেতু ভৱিষ্যতে আৰু মেট্ৰিক সেই ধৰণে গুৰুত্বপূৰ্ণ হৈ নাথাকিব গতিকে এইবাৰ শেষবাৰৰ কাৰণে দিম বা নিদিম বা কি কৰিম গোটেই কথাখিনি আমি 5 বা 6 তাৰিখে সিদ্ধান্ত ল'ম কিন্তু যি নহওক ছাত্ৰ ছাত্ৰীখিনিক আমি ডেফিনেটলি পুৰস্কৃত কৰিম সেইটো আমি আলোচনা কৰিম মই এতিয়ালৈকে বহুত বেছি ৰিজাল্টটো থমাব পৰা নাই কাৰণ বানপানী কামতে ব্যস্ত হৈ আছে স্কুটি দিম বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেন্ট হ'ব গতিকে স্কুটি দিম লৰাকো দিব লাগিব খালি বুলেট নিদিয়ে বুলেট নিদিও স্কুটি দিম কলা শাখাত বহুত ষ্টুডেণ্ট বাঢ়ি গৈছে সেইকাৰণে সমানুপাতিক হৈ থাকিলে ভাল ল'ৰা ছোৱালীয়ে বাণিজ্য আৰু বিজ্ঞান শাখাত পঢ়াটো ডেফিনেটলি প্ৰয়োজনীয় কিন্তু আৰ্টছতো আছে কিন্তু সকলোৱে যদি আৰ্টছ পঢ়ে তেতিয়াহ'লে ছায়েন্স আৰু কমাৰ্চৰ পোষ্টবিলাক খালী হৈ থাকিব আমি বিজ্ঞান শাখাটো যোৱা কেইবছৰ বহুত বঢ়াইছোঁ প্ৰায় 50খন স্কুলত কলেজত আমি নতুনকৈ আনিছোঁ স্কুটি দিম বুলেটত বহুত দাম পৰে আৰু বুলেট দিলে এক্সিডেন্ট হ'ব গতিকে স্কুটি দিম লৰাকো দিব লাগিব খালি বুলেট নিদিয়ে বুলেট নিদিও স্কুটি দিম